নমস্কাৰ অসম দৰ্পণ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত জিকে কাৰেণ্ট এফেয়াৰ্স আৰু মেথছৰ ভিডিঅ'ৰ লগতে সময়ে সময়ে জব ৰিলেটেড ইনফৰমেশ্যন আগবঢ়াওঁ। আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আমাৰ প্ৰতিটো ভিডিঅ' সৰ্বপ্ৰথমে লাভ কৰে। আজি আমি 5 আৰু 6 মাৰ্চৰ কেইটামান কাৰেণ্ট এফেয়াৰ্সৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। আহকচোন প্ৰথম প্ৰশ্নটো চাওঁ। প্ৰথম প্ৰশ্নটো হৈছে এপইণ্টেড এজ নিউ চেয়াৰপাৰ্চন অফ চেণ্ট্ৰেল ইলেক্ট্ৰিচিটি ৰেগুলেটৰী কমিশ্যন। কেন্দ্ৰীয় বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে। ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জিষ্ণু বৰুৱা। তেখেত অসমৰ চিফ ছেক্ৰেটাৰী আছিলে আৰু বৰ্তমান নতুনকৈ কেন্দ্ৰীয় বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। তাৰ পিছৰ প্ৰশ্নটো হৈছে ইউনাইটেড ষ্টেটছ ইজ হোষ্টিং ৱাৰ প্লেনিং এক্সাৰচাইজেছ ইন। আমেৰিকাই যুদ্ধ পৰিকল্পনা অনুশীলন আয়োজন কৰিছে। ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি জাৰ্মানী। শেহতীয়াকৈ আমেৰিকাই জাৰ্মানীত যুদ্ধ পৰিকল্পনাৰ অনুশীলন আৰম্ভ কৰিছে। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। তাৰ পিছৰ প্ৰশ্নটো হৈছে ৰিচেণ্টলি RBI হেজ ইম্প'জড 3.06 crore পেনাল্টি অন হুইচ পে'মেণ্ট এপ। শেহতীয়াকৈ RBIয়ে 3.06 কোটিৰ পেনাল্টি তলৰ কোনটো পে'মেণ্ট এপৰ ওপৰত আৰোপ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এমাজন পে'। এমাজন পে'ৰ ওপৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 3.06 কোটিৰ পেনাল্টি আৰোপ কৰিছে। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। পিছৰ প্ৰশ্নটো হৈছে কেটছ দ্য ৰেইন 2023 কেম্পেইন ইজ লাঞ্চড বাই। কেটছ দ্য ৰেইন 2023 শীৰ্ষক অভিযান আৰম্ভ কৰিছে। ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মু। প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে কেটছ দ্য ৰেইন 2023 শীৰ্ষক অভিযান আৰম্ভ কৰিছিল। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। ভাৰতীয় পুৰুষ হকী দলৰ নতুন মুখ্য প্ৰশিক্ষক কোন? হু ইজ দ্য নিউ চিফ কোচ অফ দ্য ইণ্ডিয়ান মেন্স হকী টিম? ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ক্ৰেইগ ফুলটন। তেখেতক নতুন প্ৰশিক্ষক হিচাপে গ্ৰাহাম ৰেইডৰ ঠাইত স্থলাভিষিক্ত কৰা হৈছে। তাৰ পিছৰ প্ৰশ্নটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট উইল এষ্টাব্লিছ চিভিল এভিয়েশ্যন ৰিচাৰ্চ অৰ্গেনাইজেশ্যন এট। কেন্দ্ৰীয় চৰকাৰে দেশত অসামৰিক বিমান পৰিবহণ গৱেষণা সংস্থা স্থাপন কৰিব। ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বি শুদ্ধ উত্তৰ হ'ব। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে তেলেংগানাৰ হায়দৰাবাদৰ বেগামপেট এয়াৰপৰ্টত চিভিল এভিয়েশ্যন ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ এটা শাখা খুলিবৰ বাবে অনুমোদন দিছে। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। তাৰ পিছৰ প্ৰশ্নটো হৈছে ৰিচেণ্টলি পুছা কৃষি বিজ্ঞান মেলা ইজ বিং অৰ্গেনাইজড ইন হুইচ চিটি। শেহতীয়াকৈ কোনখন চহৰত পুছা কৃষি বিজ্ঞান মেলা আয়োজন কৰা হৈছে? ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। নিউ দিল্লীত পুছা কৃষি বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছে। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। হুইচ এয়াৰলাইন হেজ ৰিচেণ্টলি ইমাৰ্জড এজ দ্য লাৰ্জেষ্ট ফৰেন এয়াৰলাইন। শেহতীয়াকৈ কোনটো বিমান সংস্থাই সৰ্ববৃহৎ বিদেশী বিমান সংস্থা হিচাপে আত্মপ্ৰকাশ কৰিছে? এমিৰেটছ এয়াৰলাইন্স। এই এয়াৰলাইনটোৱে শেহতীয়াকৈ সৰ্ববৃহৎ বিমান পৰিবহণ সংস্থা হিচাপে বিদেশী বিমান পৰিবহণ সংস্থা হিচাপে আত্মপ্ৰকাশ কৰিছে। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। ৰিচেণ্টলি হুইচ ষ্টেট উইল ছেট আপ ইণ্ডিয়াছ ফাৰ্ষ্ট গভৰ্ণমেণ্ট মাডাৰ মিল্ক বেংক। শেহতীয়াকৈ কোনখন ৰাজ্যই ভাৰতৰ প্ৰথম চৰকাৰী মাডাৰ মিল্ক বেংক স্থাপন কৰিব? উত্তৰাখণ্ড চৰকাৰে শেহতীয়াকৈ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম মাডাৰ মিল্ক বেংক স্থাপন কৰিব বুলি ঘোষণা কৰিছে। সেয়েহে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰাখণ্ড। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। হুৱেৰ হেজ দ্য ফাৰ্ষ্ট বড়োলেণ্ড ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল ষ্টাৰ্টেড ৰিচেণ্টলি। শেহতীয়াকৈ ক'ত প্ৰথমটো বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ আৰম্ভ হৈছে? আমি সকলোৱে জানো যে বড়োসকল অসমৰ বাসিন্দা, এটা জনজাতি হয় অসমৰ। সেয়েহে অসমে শুদ্ধ উত্তৰ হ'ব। অসমত
ফাৰ্ষ্ট বডোলেণ্ড ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল আৰম্ভ হৈছিল। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। When was World Obesity Day observed every year? প্ৰতি বছৰে কেতিয়া বিশ্ব মেদবহুলতা দিৱস পালন কৰা হৈছিল? প্ৰতি বছৰে বিশ্ব মেদবহুলতা দিৱস পালন কৰা হয় 4 মাৰ্চ তাৰিখে, সেয়েহে অপশ্যন বি শুদ্ধ উত্তৰ হ'ব। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। Who wins the GSMA Government Leadership Award 2023? 2023 চনৰ GSMA চৰকাৰী নেতৃত্ব বঁটা কোনে লাভ কৰে? GSMA চৰকাৰী নেতৃত্ব বঁটা এই বছৰ ভাৰতবৰ্ষই লাভ কৰিছে, সেয়েহে অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। Which country announced the Indo-Pacific Tech Envoy? শেহতীয়াকৈ কোনখন দেশে ভাৰত প্ৰশান্ত মহাসাগৰীয় টেক এনভয় ঘোষণা কৰিছে? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি UK। তাৰ পিছৰ প্ৰশ্নটো। Recently, US has imposed sanctions related to oil and petrochemicals sale on শেহতীয়াকৈ আমেৰিকাই তেল আৰু পেট্ৰকেমিকেল বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা দেশখন হৈছে ইৰাণ। ইৰাণৰ ওপৰত শেহতীয়াকৈ আমেৰিকাই এই চেংচন ইম্প'জ কৰিছে। তাৰ পিছৰ প্ৰশ্নটো। Which city is the host of the G20 Foreign Ministers Meeting? ভাৰতবৰ্ষৰ কোনখন চহৰত G20 বৈদেশিক মন্ত্ৰীৰ বৈঠক আয়োজন হৈছে? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চি নিউ দিল্লী শুদ্ধ উত্তৰ হ'ব। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। বলা তিনুবু was elected as the new president of which country? শেহতীয়াকৈ বলা তিনুবু কোনখন দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে? ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নাইজেৰিয়া। নাইজেৰিয়াৰ নতুন ৰাষ্ট্ৰপতি হ'ব বলা তিনুবু। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। কেনে পালে জনাবলৈ নাপাহৰিব, আৰু যদি ভাল পালে নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।